উঠ উঠ কাজিৰঙা Hello friends, hello viewers, coming in our YouTube channel Travel and Automotive Explore. হা কষ্ট কৰিছে এই তাৰ মানে চাওক এই দুজন প্ৰাণী আছে এই আমাৰ প্ৰাণীকেইটা দেখা পাব অলপ পাছত ইমান এতিয়া নেদেখাওঁ এতিয়া মানে কথাটো এনেকুৱা হ'ল এটা সৰু টুৰ এটা উলিয়াইছোঁ বহুত দিন তাৰমানে কি হ'ল বহুদিন এনেকুৱা একো টুৰ চুৰ কৰা নাই আৰু চবতকৈ ডাঙৰ কথা পইচাটো লাগে না টুৰ কৰিবৰ কাৰণে আৰু পইচা পাতি নাই অলপ ইনকাম কৰিলোঁ যিয়ে নহওক 2-3,000 5,000 যি ইনকাম কৰিলোঁ ইয়াতে দিয়াতে লওঁতে কিবা ভুল হ'ব পাৰে যাতে ক্ষমা কৰি দিয়ে আপোনালোকে আৰু যিয়ে নহওক আমি ভুলটো ভাঙি দিছোঁ আমি গৈ আছোঁ একচুৱেলি কাজিৰঙা আহিছিলোঁ গুৱাহাটীত কিবা এটা কামত আৰু কামটো হৈ গ'ল এতিয়া আমি ভাবিছোঁ মোৰ ভাইটিটো সদায় থাকে জানাই মোৰ ভাই আৰু এটা ভাগিন আছে লাষ্ট এটা ভিডিঅ'ত ইয়াক দেখা পাইছিল চাগে দেখা পাব আৰু আচ্ছা কাজিৰঙাৰ এতিয়া আপোনাৰ ডেষ্টিনেশ্যন এইকাৰণে লৈছোঁ কাজিৰঙাৰ কিছুমান বহুতে নাজানে যে কাজিৰঙাত কেনেকৈ টুৰ কৰিম কাজিৰঙাত কেনেকৈ যাম কেনেকৈ এলিফেণ্ট চাফাৰী কৰিম জীপ চাফাৰী কৰিম কেনেকৈ থাকিম ইত্যাদি ইত্যাদি বাৰু যিয়ে নহওক গোটেইখিনি মই মানে জনাবৰ কাৰণে চেষ্টা কৰিম গতিকে ভিডিঅ'টোৰ শেষলৈকে থাকক আৰু গোটেই ভিডিঅ'টোৰ মজা আনন্দ লওক হ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ব'লক আমাৰ লগত আমি গৈ আছোঁ এতিয়া আপোনাক দেখাম ৰাস্তাটো কি দেখাম বাকী চাইডে এখনে আৰু এতিয়া হাই জীৱনটো মজা লৈ আছোঁ এনজয় কৰি আছোঁ আপোনালোকক এনজয় দিব চেষ্টা কৰিছোঁ আৰু গোটেই ভিডিঅ'টোৰ এটাই মটিভ আপোনালোকৰতো ৰিকুৱেষ্ট কৰিছোঁ কাৰণ ছাবস্ক্ৰাইবাৰ লাগে যিহেতু আমি ছাবস্ক্ৰাইবাৰৰ কাৰণে অলপ কষ্ট কৰি আছোঁ গতিকে গোটেই ছাবজেক্টটোক আমি এটা নাম দিছোঁ সেইটো হ'ল মিছন 1K এই যিটো মানে টুৰ হৈ আছে মানে যিটো গৈ আছে আমি কৰিবৰ কাৰণে এতিয়া গোটেই টুৰটোক আমি আগুৰি ধৰি পেলাই আমি ভাবি আছোঁ যে মিছন 1K আমাৰ হ'ব লাগে গতিকে আপোনালোকৰ সহায় সহযোগিতা দৰকাৰ হৈছে যিহেতু আপোনালোকৰ সহযোগিতা কৰিব নথৈ আনন্দিত হ'ম সকলোৰে পৰা তাৰ কাৰণে আগতীয়াকৈ আপোনালোকক ধন্যবাদ দিছোঁ যিয়ে নহওক ভিডিঅ'টো শেষলৈকে চাওক আৰু মজা লওক গুৱাহাটীৰ অৱস্থা কি ক'ম আৰু নালাগে ক'বা চুপ চাপ থাকলি হ'ল একমাহ পাছত আহিবি দেই যাই আহা গুৱাহাটীত এতিয়া আহি লাভ নাই একমাহ কি 10 কিলোমিটাৰৰ কাৰণে 10 ঘণ্টা লগা হৈছে বেছি হ'ল না Oh my god, oh my কি টানিং হয় Oh my লিভাৰ চিভাৰ চব মানে ইফালৰ পৰা সিফাল সিফালৰ পৰা ইফাল ডেন্স কৰিব লাগছে আৰু মোৰ ভেচলিনটাও ডেন্স কৰে ইফালৰ পৰা সিফালে জানিও মুখখনটো দেখাই গৈ এটা হাই কৰি দিয়া কেমেৰাত হাই ৰাস্তা তেৰেং ৰাস্তা তেৰেং না ৰাস্তাত তেৰেং একা বেকা নাই মই তেৰেং মানে একা বেকা ৰাস্তা তেৰেং হৈছে কম কৰি চাই বুজি নাপায় ভাতো খাব পোৱা নাই ভোক লাগি গৈছে এতিয়া মানে ভাল ধাবা পোৱা নাই গতিকে আৰু এই আমাৰ বছক কৈ আছোঁ সৰু বছক অলপ ধাবাত ৰখাই দিবৰ কাৰণে যি অলপ ধাবা পোৱা নাই যেতিয়া বিচনাখন বনালি অলপ শুয়ে লওঁ নেকি কৰে ধুনীয়াকৈ চলাই আছে অলপ শুই লৈছোঁ এতিয়া ধাবা পালে মই উঠাই দিব এই টোপনি মাৰিলোঁ দে গুড নাইট হা গুড নাইট তাকে শ্লিপ কি টাইট দে মোক মাতি দিবি হা ভাত চাত খালি ভোক লাগি আমি আহি পালোঁ ধাবা এই মামু ধাবা আহি খাব লাগে কি খোৱা মাংস ভাত গাহৰি পক থালি আমি আহি পালোঁ পৰি ধাবা ফাইনেলি আমি অলপ লাঞ্চ কৰিম এতিয়া সময় হৈছে 3:35
এইটো আমাৰ নেশ্যনেল হাইৱেৰ আশে পাশে ক'তবা হয় আৰু মই ইমানখিনি নাজানো ক'তবা আছে নেশ্যনেল হাইৱে নগাঁও আচ্ছা যিয়ে নহওক এতিয়া আমি অলপ লাঞ্চ কৰোঁ যিহেতু মানে ঘৰৰ পৰা ৰাতিপুৱাই খাই আহিছিলোঁ অলপ ভোক লাগি গৈছে চাওঁ কি ভোক লাগছে কি লাগছে ভোক লাগছে ডাহাৰ ৰাক্ষসকেইটা ভোক আমাৰ নহয় আমি ৰখছো আমি কোম্পানী দিম মিছা নহয় কথাটো সঁচাই মোৰো ভোক লাগিছে মোৰো নহয় মোৰ অৰ্ডাৰ দিছোঁ খানাটো খাম এতিয়া আৰু টিভিত কি লাগি আছে চাওক নাই এইবিলাক আৰু মানুহ চাই নাই চাওকচোন চাওক আমি এতিয়া পৰিধাবাৰ পৰা বিদায় লৈছোঁ খাই বৈ উঠিলোঁ খানা বনা হৈ গ'ল এতিয়া গৰমে গৰমে আমি ইয়াৰ পৰা যাব ওলাইছিলোঁ মোটামুটি খানা ঠিকেই আছিলে নেশ্যনেল হাইৱেৰ কাষতে গ'লোঁ এতিয়া আমি গৈ আছোঁ এতিয়া সন্ধিয়ামানকৈ পাম আৰু তাৰপিছত কি কৰে আমাৰ মামু আহে হা কি কৰা তাকেতো তোকে দেখাম দেচোন দে ডাইভাৰশ্বিপ এণ্ড লিটিল বিট চিগনেচাৰ ব্ৰেক কাজিৰঙা পালোঁ कोहरा ही कौन कोहरा है भाई পাই গ'লোঁ কাজিৰঙা টাইম হৈছে এতিয়া 7:30 আৰু কাজিৰঙা এতিয়া মোৰ বন্ধুজন আহি আছে আৰু বন্ধুজনক লগ পাবৰ কাৰণে ৰখি আছোঁ ইয়াতে ফাইনেলি আমি এতিয়া ডিনাৰ কৰিলোঁ আৰু ইয়াত আহি পালোঁ অলৰেডি আহি পোৱাৰ বেছি টাইম হোৱা নাই আৰু একেবাৰে আমি ডিনাৰ কৰি পেলাই আমি এতিয়া সোমালোঁ যিখন হোটেলত আছোঁ এতিয়াতো এতিয়া ৰাতি দেখাই একো লাভেই নাই আৰু গোটেই হোটেলখন ৰাতিপুৱা মানে হোটেল একচুৱেলি নহয় আমি সৰুকৈ এটা কটেজত আছোঁ আৰু কটেজখনৰ গোটেই মেহফিলটো ৰাতিপুৱা দেখাই আছোঁ যিয়ে নহওক এতিয়া আমি ৰেডি চবেই হ'বৰ কাৰণে আৰু এতিয়া টাইমটো অলৰেডি 9-10মান অলৰেডি হৈ গ'ল যিয়ে নহওক আৰু কালি লগ পাই আছোঁ চি ইউ টুমৰো